everyone, কি খবৰ আশা কৰো সকলোৱে বহুত বেছি ভালে আছে মই মৌচুমী আপোনালোক পুনৰবাৰ স্বাগতম জনালে মোৰ ইনটি ভিডিঅ লৈ এতিয়া আবেলি 5টা বাজিছে আৰু চাহৰে টাইম হৈছে আৰু আজি মই ঘৰতে আছো ভাবিলো চাহাব একদম মন গৈছে একদম নাৰিকল চাৰিকল দি একদম পুৰা হিনুকাকে চাহাব মন গৈছে বহুত দিন খোৱাও নাই তিনুকাকে একচুয়ালি নাৰিকলে পোৱা নাই আছে বজাৰত আনা কাটা ৰুকা একদম ইচ্ছা জনে বাট হলেও আজি আনিছিলো কাটিলো ৰুকি পেলাই সব থৈ দিছো আৰু একেলগতে গুড়াও আছিল যত মোক আম্মাই দি পঠাইছিলে মানে আনিছিলে আম্মাই চাউলৰ গুড়া তো ভাবিছো আজি মই পিঠা বনাও একদম পিঠা খাব মন গৈছে নাৰিকল দিয়া আৰু পিছু কৈ আছে পিঠা বনামি বুলি তো আজি ভাবিলো বনাও লগতে ভাবিলো আপোনালোককো দেখুৱাও ইজিলি ভাপত দিয়া পিঠা উহা পিঠা যি কয় আপোনালোকে মই কওঁ উহা পিঠা বুলি ইজিলি নাৰিকল দিয়া উহা পিঠা কেনেকে মই বনাও ইজিলি 5 মিনিটতে তো মই ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো মই কেনেকে বনাও তো কি আৰু ভাবিলো দেখুৱা বুলি তো বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো খেখলৈ চাই থাকিব আৰু মোক খেখত জনাব নাপাৰিব আপোনালোকে কেনেকুৱা পালে তো বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো বলক প্ৰথমতে মই বল এটাত চাউলৰ গুড়ি লৈ লৈছো ভাত খোৱা চাউলৰ গুড়ি 2 গিলাস মান আৰু তাত মই খোৱাদ অনুসৰি নিমখ দি দিছো আৰু একদম উতলা গৰম পানী দি মই এইখিনি গৰম পানী দিব নহলে ফাটি যাব পাৰে যিমান পাৰে সিমান বেছি গৰম পানী দি মই একদম হানি আছিল আৰু ইপিনে মই নাৰিকল ৰুকি পেলাই থৈ দিছিলো আৰু ইয়াতে এটা মই মিক্স কৰিব লাগিব মিঠৈ তো ইপিনে এইখিনি অকমান ঠাণ্ডা হোৱাৰ পাছত অলপ যেনুকাকে আমি আটা মাৰো তেনুকাকে মাৰি আছিল তো হিনে ভালকে আমি একদম হানি লম তো এনুকা হ'ব লাগিব চাওক এনুকা একদম সফট আৰু গৰমো হৈছে বহুত হলেও মই আপোনালোকক দেখুৱাই দিছো তো ইপিনে আম্মাই ইয়াতে মিঠৈ ৰুকি দি আছিল নাৰিকলখিনিৰ ওপৰত তো এনুকা কৰি মিঠৈ দি দিব নেক্সট এইখিনি ভালকে হানি লব এতিয়া ইয়াতে মই মিঠৈখিনি ভালকে মিক্স কৰি লম নাৰিকলখিনিৰ লগত আৰু এইখিনি মিক্স হোৱাৰ পাছত এইখিনি মই সাইড কৰি থৈ দিম আৰু নেক্সট ইয়াৰে পৰা মই অকমানকে গোল কৰি লৈ ফেলাই ন যেনুকাকে আমি ৰুটি বনাও খেনুকা জুখত লৈ ফেলাই এনুকা কৰি ৰাউন্ড কৰি একদম পাতলা কৰি দিব লাগিব একদম পাতলো নহয় একদম ডাঠু নহয় একদম মিডিয়াম টাইপত এনুকা কৰি বাটি টাইপত লৈ ফেলাই তো সাইডটো এনুকা কৰি দিব অলপ পাতল কৰি ফেলাই তো ইয়াৰ ভিতৰত এতিয়া আমি দি দিম নাৰিকল আৰু মিঠৈ তো এইখিনি এনুকা কৰি দি ফেলাই ভিতৰত সাইডটো চেপি দিব আৰু চেপি দি ফেলাই এইটা এনুকা কৰি দিব তেতিয়া যাতে উলাই নাহে আৰু নাৰিকল আৰু মিঠৈখিনি তো নেক্সট মই আৰু এটা আপোনালোকক দেখুৱাই দিও দো এটা লৈ লব তাৰ পৰা আমি যেনুকাকে ৰুটি বনাও নেক্সট এটো অকমান চেপেটা কৰি ফেলাই সাইডটো এনুকা কৰি বাটি টাইপত কৰি লব সাইডটো এনুকা কৰি ধুনিয়া কৰি যাতে ফাটি না যায় আৰু নেক্সট ইয়াতে আমি নাৰিকল আৰু মিঠৈ খিনি দি দিম ভিতৰত দি সাইডটো চেপি দিব চেপি দি ফেলাই এনুকা কৰি লক কৰি দিব সাইডটো যাতে উলাই নাহে আৰু তো এনুকা কৰি আমি গুটেকিটা বনাই লম আৰু তাৰ পিছত আপোনালোকক দেখুৱাই আছো এয়া চাওক মোৰ পিঠা ৰেডি হৈ গ'ল উহাবৰ কাৰণে তো এতিয়া মই যাও নেক্সট প্ৰসেছলে তো বলক দেখুৱাও এতিয়া তো ইয়াতে মই এখন পাতলা চাই কাপোৰ এখন লৈ লৈছো আৰু এপিনে ডেক্সি এটাত মই পানী অলপ দি লৈছো ইমানো নহয় অকমান আৰু যাতে ভাপটো যাতে লাগে আৰু পিঠাৰ ওপৰত তো নেক্সট মই ইয়াতে কাপোৰখন দি ফেলাই সাইডটো এনুকা কৰি বান্ধি দিম ধুনিয়াকে আৰু এতিয়া মই ইয়াতে ধুনিয়াকে গুটেকিটা পিঠা দি দিম একবাৰতে হৈ যাব পুৰা 5 মিনিটতে পিঠা ৰেডি হৈ যাব পুৰা তো বহুত ভাল লাগে এনেকে খাবলে খদাইটো আমি খাইয়ে থাকো যে লাইক ভাজা পোৰা কিবা কিবি এনুকা তো এনুকাকে খাবলেও ভাল লাগে কেতিয়াবা ট্ৰাই কৰিব আপোনালোকে বহুত ইজি হয় আৰু বহুত সোনকালে হৈ যায় আৰু এনুকাকে পিঠা কেটা দিয়া হোৱাৰ পাছত মই সেম ঢাকন এখন এনুকা কৰি মাৰি দিম আৰু থৈ দিম 5 মিনিটৰ কাৰণে 4-5 মিনিটৰ কাৰণে
আৰু এতিয়া চাওক 4-5 মিনিটৰ পাছত মই উঠাই পেলাই চালোঁ তো প্ৰায় হৈয়ে গৈছে পিঠা বাও কি ধুনীয়া হৈছে মোৰ পুৰা খাওঁ খাওঁ লাগি আছে তো এতিয়া মই আপোনালোকক উলিয়াই পেলাই দেখুৱাইছোঁ পিঠাকেইটা কেনেকুৱা হৈছে আৰু এইপিনে মই বনাই আছিলোঁ চাহ বনাইছিলোঁ দুজনৰ কাৰণে বাট আলহী আহি গ'ল আৰু মানে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আহিছিল মানে পিঠা বনোৱা গম পাই মই পিচিক ফোন কৰিছিলোঁ যি পিঠা ৰেডি হৈছে তো খাবৰ কাৰণে তো ওচৰত আৰু তাৰ ফ্ৰেণ্ড আছিল তো সিহঁতে ক'লোঁ পিঠা বনাইছে নাৰিকল দিয়া পিঠা বল আমিও যাওঁ তো সিহঁতে আহি গ'ল তো মই সৰু এইটোতে আৰু বেছিকৈ চাহ বনাই দিলোঁ তো বইতে চাহিলেও হৈ গ'ল আৰু এয়া চব পিঠা মই উলিয়াই আছে আৰু কেমেৰা কৰি আছে আমাৰ পিচিয়ে মোৰ হাজবেণ্ডে আৰু এইপিনে মই চাহ বনাই আছিলোঁ তো এয়া চাওঁ পিঠা নাৰিকল দিয়া পিঠা উহা পিঠা আৰু এয়া মই বাকী আছিলোঁ চাহ আৰু চাহতো আজি মই দিছোঁ নাৰিকল নাৰিকলখিনি লৰাইছিলোঁ এনেকুৱাকৈ বহুতে ভাল পাওঁ মই নাৰিকল দিয়া চাহ খাই পেলাই আৰু এইটো চাওক না পইতা চুৰাৰ এইটো বাচ্চা হয় বাচ্চা বেবী আৰু ইয়াৰ লগত মই কি কৰি আছিলোঁ আম্মাই সিপিনি দি কৈছে তই কি কৰি আছা তাৰমানে কি কৰি আছা এইবোৰ মই আৰু ইয়াৰ লগত খেলি আছিলোঁ সি যাবই পৰা নাছিল বেচেৰা আইঅ বাট মই গালি পাৰাৰ কাৰণে আৰু মই থৈ দিলোঁ আৰু মই এতিয়া কি চাহখিনি চাৰ্ভ কৰোঁ দিওঁ ইহঁতক চাহখিনি খাবৰ কাৰণে নাৰিকল দিয়া চাহ লগতে উহা পিঠা নাৰিকল দিয়া ৱাও কি ভাল লাগে ন এনেকুৱাকৈ খাই সদায় যদি খাওঁ এয়া চাওক কি ধুনীয়াকৈ সিজি গৈছে কি ভাল লাগিছে আৰু মই ভাঙি পেলাই আপোনালোকক দেখুৱাইছোঁ ৰ'ব এয়া চাওক ভিতৰলৈ কি ধুনীয়াকৈ সিজি গৈছে তো 5 মিনিটতে কিমান মজা ইয়ামি সিজাই পিঠা এতিয়া মই আপোনালোক টেষ্ট কৰি কৈছোঁ কেনেকুৱা হৈছে ভাল খাব মস্ত আৰু মই চাহ খাইছোঁ কিহত জানে মগত কোনে মোৰ নিচিনা এনেকৈ চাহ খোৱা নাৰিকল দিয়া পিঠা লগত নাৰিকল দিয়া চাহ খোৱা আৰুনো কি লাগে আৰু তো বহুত বেছি ভাল লাগিছিল খাই আপোনালোকে ট্ৰাই কৰিব বহুতে ইজি হয় বহুতে বেছি ইজি আপোনালোকে দেখাই পাইছে কিমান ইজিকৈ বনালোঁ তাৰমানে একচুৱেলি আম্মাই মোক হেল্প কৰি আছিল কাৰণ ষ্টেণ্ডডালত প্ৰব্লেম হৈছিল আৰু মই ফোনটো ধৰিব লগা আছিল তো আম্মাই বনালে বাট ময়ো জানো দেই বনাবৰ কাৰণে বহুত ভালকৈ জানো ময়ো বনাবৰ কাৰণে আম্মাৰ নিচিনাই জানো তো ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব নাপাহৰিব যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ এইখিনিয়ে লগ পাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত বাই বাই